আমাৰ মাৰ ঘৰত বানপানী হৈছে বুলি গম পোৱাৰ লগে লগে বহুতে প্ৰতীক্ষাৰ খবৰ আৰু দেহাদেহীৰ খবৰ লৈ আছিল। তাহাঁতি ভালে আছে নে নাই, বৰ্তমান ক'ত আছে, এইবিলাক মেছেজ আৰু কমেণ্টে মানে গোটেই ফেচবুকটো ভৰি আছিল। এতিয়া পিছে তাহাঁতি বাৰু আটাইখন ভালেই আছে। ইমান পানীৰ মাজত অকণমানি ল'ৰা ছোৱালী দুটা, লগতে এনাইৰ বয়স হৈছে 80 বছৰ প্লাছ আৰু প্ৰতীক্ষাৰ তেনেকুৱা অৱস্থা। এনেকুৱা অৱস্থাত তাহাঁতি ঘৰৰ ওপৰত দুদিন থাকিলে আৰু 3 নম্বৰ দিনা ভূ এখনে মানে কলগছৰ ভূ, সেনেকুৱা ভূঁত আমাৰ গড় এটাত তুলি দিলে। তাৰ পাছতে লক্ষ্মীনগৰত বাহঁতৰ ঘৰ আছে, সেই বাজনীৰ ঘৰত আহি এসপ্তাহ থাকিলহি আৰু তাত এসপ্তাহ থকাৰ পাছতে আমি যোৱা মঙলবাৰে গৈ তাহাঁতক লৈ আহিলোঁগৈ, এনাইকে আৰু প্ৰতীক্ষাকে। মই ভিডিঅ' বনাই থৈছিলোঁ, লগতে ঘৰখনো চাই থৈ আহিলোঁ। পিছে মোৰ ভিডিঅ' দিবলৈ সময় পোৱা নাই, গতিকে সেই ঘৰখন চাবলৈ যাওঁতে এই নিচাকো লগ পাইছিলোঁ বাটত। মানে এনেকৈ দেখি ইমানেই বেয়া লাগিছে, মই তেওঁক মানে ভালকৈ কথা কেইষাৰ সুধিব পৰা নাই। তাতে সেই নিচাজনৰ মানে আপাগৰাকীও বেমাৰ। এতিয়া মানে মই সেই কথাখিনিকে ভালকৈ সুধিব নোৱাৰিলোঁ। আৰু আমি যে সেইদিনা গৈছিলোঁ তেতিয়াও মানে পানী ইমানখিনি হৈ আছে। এইখন আমি পঢ়ি যোৱা LP স্কুলখন, সেইখনো মানে তেতিয়া পানীৰ তলতে আছে বুলি ক'ব পাৰি। কিন্তু লাহে লাহে মানে গাড়ী গৈছে আৰু ক'ৰবাত ৰাস্তাটো অকণমান শুকাইছিল। আৰু সেইদিনা মানে আমাৰ সেই চোতালখন সেইদিনা আগবেলা ওলাইছে আৰু আমি সেই পাছবেলা গৈ ঘৰ পাইছোঁগৈ। তাহাঁতকো ঘৰখন দেখাই আনো বুলি এপাক লৈ গ'লোঁ। আমাৰ মানুহকেইটা বাৰু সকলো ঠিকেই আছে, কিন্তু বস্তুৱে হওক বা অন্য কিবা সা সামগ্ৰীয়ে হওক, তেনেকৈ বাহিৰত মানে যিখিনি মেচিনেৰী বস্তু আছিলে সেইবোৰ একো বচাব নোৱাৰিলে। আৰু এতিয়া ভিতৰখনৰ অৱস্থা এনেকুৱা হ'ল, আমাৰ ঘৰখনৰ বাহিৰে কাৰো ঘৰৰ ভিতৰৰ পৰা পানী ওলোৱাই নাই। গতিকে যিসকলে সাহাৰ্য পায় সকলোবিলাক আমাৰ ঘৰতে প্ৰায় মানুহে থৈ গুচি যায়গৈ। আৰু এনেকুৱা দুৰ্যোগ যাতে অসমলৈ দ্বিতীয়বাৰ কেতিয়াও নাহে। কিন্তু এই দুৰ্যোগে শিকাই থৈ গ'ল মানুহক যে মানৱতা বহুত শ্ৰেষ্ঠ হয়, কৰ্মই মানুহৰ ধৰ্ম। আৰু নৱপ্ৰজন্মই বৰ্তমান যিখিনি কাম কৰি আছে সেইখিনি কাম কোনো চৰকাৰেই কৰিব নোৱাৰে। তেওঁলোকক ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ, লগতে ধন্যবাদো জনাইছোঁ। আজিলৈ ইমানেই।